চালা মোৰ কপালখন সঁচাকে বেয়া নেকি গাইজ ৰবিবাৰ তাৰমানে চব বন্ধ নেকি একদম চব একখনো দোকান খোলা নাই চব বন্ধ আছে গাইজ চব বন্ধ জ্বালাই কৰিব বিচাৰিছো কিন্তু জ্বালা কৰিব মানে দোকানে বন্ধ চব হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো গাইজ মোৰ টোপনি ভুমটি বোলা বস্তুটো নোহোৱাই গৈছে মই আজি যি ৰবিবাৰ তাৰমানে মই ৰেষ্ট কৰিব এৰি কাম কৰি আছো একদম কামত বিজি গাইজ মানে ৰাতিপুৱাৰ পৰা গধূলিলৈকে সোমবাৰৰ পৰা শনিবাৰলৈকে দোকানত থাকিব লাগে আৰু এইফালে ৰবিবাৰ বুলি অলপ ৰেষ্ট ল'ব নোৱাৰোঁ তো মোৰ বিৰিয়ানী দোকানখনত এটা আপডেট আহি আছে মানে প্ৰাইচ থালি আপডেট এটা আহি আছে তো কালিৰ পৰা শুৰু কৰিম বুলি ভাবিছোঁ বহুত কাম কৰিছোঁ আৰু এতিয়াও বহুত কাম কৰিব বাকী আছে তো কামখিনি কৰোঁ আৰু চাই থাকক গাইজ গাইজ বাচান্তি পুৰা ভিজি গৈছে বৰষুণটো বেলেগ বৰষুণ দি থাকে কিন্তু বাসন্তী মেৰা ভিগা হে মই যাই আছো এতিয়া বজাৰ কৰিবলৈ বজাৰখিনি কৰি লওঁ তাৰপিছত আপোনালোকক দেখুৱাই আছো মোৰ বিৰিয়ানী দোকানৰ লগতে ৰাইচ থালিৰ আপডেটটো গাইজ বাসন্তীলৈকে নিকাল পাৰা যাই আছো এতিয়া চাই থাকক আপোনালোকে বজাৰসমূহ কৰিব লাগে বহুত কাম আছে গাইজ আৰু গাইজ ये देखो हमारा रास्ता इसमें कुत्ता भी नहीं आएगा इस रास्ते पे मैं बोल रहा हूँ एम्सर काষত আৰু এনেকুৱা ৰাস্তা হ'লে ভাল লাগে নেকি কওকচোন আপোনালোকে এমছৰ কাষত ৰাস্তা এনেকুৱা হ'ব লাগে নেকি এমছৰ কাষত পুৰা প্লেন ৰাস্তা হ'ব লাগে চিধা ৰাস্তা জানে 2 মিনিটতে পাই যায় ভাল এনেকুৱা ৰাস্তা বনাইছে এই ৰাস্তা হ'ল নেকি বে এমছৰ আগত এনেকুৱা ৰাস্তা এইখন আৰু মই আহি পালোঁ মোৰ দোকান হায়দৰাবাদী বিৰিয়ানী এণ্ড ৰাইচ দৰবাৰ তো ভিতৰত গৈ আছোঁ আপোনালোকক যিহেতু আজি ছানডে দোকানখন বন্ধ কাৰণে মই অলপ ভিতৰতে কাম কৰিছোঁ আৰু কিবা কিবি আপোনালোকক দেখুৱাই আছোঁ সকলোখিনি সোমাই কি আপোনালোকে মোৰ মেনুখন পাব এইটো মেনু বিৰিয়ানী আইটেম বিৰিয়ানী ফুল বিৰিয়ানী হাফ তাৰপিছত আছে এইটো এক্সট্ৰা বিৰিয়ানী এক্সট্ৰা চিকেন এইটো ৰাইচ আইটেম আছে ভেজ থালি আছে চিকেন থালি আছে মটন থালি আছে এগ থালি আছে ফিছ থালি আছে এক্সট্ৰা চিকেন এক্সট্ৰা ফিছ বইল এগ মানে এইটো মোৰ হৈছে মেনু ইয়াতে এনেকৈ ধুনীয়াকৈ চব্জিবিলাক ৰাখি থৈ দিছোঁ আৰু এইটো হৈছে কিটচেন ৰুম এইবিলাক মছলাবিলাকৰ নাম লিখি দিছোঁ এইটো আৰ্জিনা পাউডাৰ এইটো পাঁচফোৰণ এইটো খাৰ এইটো হালধি এইটো অল মছলা এইটো হ'ল ৰেড চিলি তাৰপিছত এইটো গুড় হ'ল এইটো এনেকৈ বহুত মানে মছলাবিলাক নাম চাম লিখি থৈ দিছোঁ আৰু যাতে গণ্ডগোল নালাগে আৰু তাৰপিছত এনেকৈ এইবিলাক বাচন বৰ্তনবিলাক আছে বাছ কালিৰ পৰা ভাত বেচাহে কথা আৰু তামাম ভাত বিক্ৰী কৰিম আপোনালোকে যদি খাব বিচাৰে এমছৰ কাষতে মছজিদটো আছে মছজিদটোৰ কাষতে দোকানখন আছে আপোনালোকে আহিব পাৰে দেই গাইজ মানে গাইজ এই চোলাটো যে আছে চোলাটো এই মালডাল এনেকৈ ছিঙি গৈছে তো এইডাল মই জ্বালাই কৰি এতিয়া আনিব যাব লাগে জ্বালাই কৰি কেনে চালা মোৰ কপালখন সঁচাকৈ বেয়া নেকি গাইজ ৰবিবাৰ তাৰমানে চব বন্ধ নেকি একদম চব একখনো দোকান খোলা নাই চব বন্ধ আছে গাইজ চব বন্ধ জ্বালাই কৰিব বিচাৰিছোঁ কিন্তু জ্বালা কৰিব মানে দোকানে বন্ধ চব কি কৰিম গাইজ মই গাইজ জ্বালাইৰ দোকান বিচাৰি কিন্তু জ্বালাইৰ দোকান নাপালোঁ গোটাই বন্ধ আজি ৰবিবাৰ কাৰণে তাৰপিছত মই চুলিখন ভাল কৰি আনিলোঁ আপোনালোকে গম পাইছে দেখাইছোঁৱে ভিডিঅ'ত মই বাকী এতিয়া মই দোকানত অলপ কাম আছে সেইখিনি কৰি লওঁ মই এটা কথা ক'ব বিচাৰিছোঁ আমাৰ চাংচাৰিখন বহুত ডেভেলপ হৈ যাই আছে দিনক দিনে ল'ৰাবিলাকৰ বহুত টকা হৈ যায় আছে তাৰমানে বহুত টকা কাৰণ মানে মই কোৱা কথাই নহয় এদিন তাৰমানে আমাৰ এমছৰ আমাৰ হেমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মামা আহিছিল তেতিয়া তাৰমানে মই মামাক কৈছিলোঁ যে মামা আমাৰ ইয়াতে লোকেল ল'ৰা আমি এমছত আমি কাম নাপাওঁ আমাক লোকেল ল'ৰাখান্তিক কাম দিব লাগে বাহিৰা ল'ৰা চব সোমাই এই মামাই তাৰমানে গাত থাপৰাই কৈছে যে হেই তোমালোকৰ ইয়াতেই ঘৰ চাংচাৰিত ল'ৰা টকাই টকা সেই দিয়া হ'ব চাই দিম বাৰু টকাই টকা এনেকৈ হৈছে তাৰমানে আমাক বিজনেছ কৰিব দিছে আমাৰ চলি চাংচাৰিত চলিক তাৰমানে হেমন্তই মামা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া জানেই তাৰমানে যে চাংচাৰিত চলিক পইচা আছে চাংচাৰি চলি পইচা আছে মাথা মাৰি কাম নাই এমছত মাথা মাৰি কাম নাই সঁচা কথা মানে মই অলপ নিজকে বহুত মানে অলপ গৌৰৱ মানে একদম মানে কুল মানে লাগি গৈছে আৰু নেকি সেনেকৈ কল নিজকে তাৰমানে অলপ মানে বঢ়িয়া লাগি গৈছে আৰু তাৰমানে বতাহো দি থকা কি লাগিল ৰে আমাৰ চাংচাৰিত চলি শুনিছে গাইজ কি কৈছি মামাই কৈছে যদি আৰু কি আৰু আজি ৰবিবাৰ মানুহ ছুটি ল'ব লাগে আমাক দেখা নাই বিন্দাছ ঘূৰি আছো ছুটি লৈ আছো কি কাম কৰিব আছে ৰবিবাৰে কাম কৰে নেকি মানুহ ৰবিবাৰ ভাতো নাখায় নাখায় ৰবিবাৰে ৰেষ্ট কৰিব লাগে একদিন সপ্তাহৰ মূৰত আৰু এই গৰমত জুই সোপাকে জ্বলাই লৈছে জুই পুৰি আছে দেখোন জুই লগাইছো মানে কি আৱৰ্জনাবিলাক জুই লগাই দিছো
এই তাক নাচাগে পাগলা, সি এটা হৈছে মস্ত পাগলা, এই মমতাৰ পাগলা সি। এইটোৱে আছিল লাষ্ট এণ্ডিং, এইটো মাৰিলোঁ। আজিলৈ ইমানতে। ভ্লগটো যদি ভাল লাগিছে লাইক এণ্ড ছাবস্ক্ৰাইব টু বনতা হে ভাই।